নমস্কাৰ আজি এটা নতুন ভিডিঅ লৈ আপোনালোকৰ ওচৰত আহিছো। আজি মই বনাবলৈ লৈছো শুকান মাছ আৰু বেঙেনাৰ সৈতে এটা সুন্দৰ ৰেচিপি। প্ৰথমতে মই মাছখিনি সুন্দৰকৈ ধুই লৈছো নিমখ আৰু গৰম পানীৰে আৰু সুন্দৰকৈ মই মাছখিনি ভাজি লৈছো আৰু সেইখিনি তেলতে মই বেঙেনাখিনিও ধুনীয়াকৈ ভাজি লৈছো আৰু বেঙেনাখিনি ভজা হোৱাৰ পিছত আৰু অকণমান মই মিঠাতেল দি লৈছো আৰু ইয়াত মই এতিয়া অলপ গোটা জিৰা আৰু শুকান জলকীয়া এটা আৰু মিহিকৈ কাটি লোৱা পিয়াজ আৰু নহৰু অলপ মই এতিয়া এইখিনি অলপ সময়ৰ কাৰণে লৰাই থাকিম আৰু ধুনীয়াকৈ অলপ ভাজি লম আৰু এইখিনি ভজা হোৱাৰ পিছতে মই ইয়াত এতিয়া দি লম কুটি লোৱা দুটা জলকীয়া আৰু বিলাহীখিনিও মই ইয়াত দি লম। আদাখিনি বাৰু মই পিছত দি লম। এইখিনি সুন্দৰকৈ মই ভাজি লম। এতিয়া এইখিনি ভজা হোৱাৰ পিছত মই এতিয়া ইয়াত দি লৈছো হালধি আন্দাজমতে আৰু নিমখ আন্দাজমতে মই অলপ দি লৈছো। ইয়াৰ পিছত মই এইখিনি অকণমান লৰাই ইয়াত মই এতিয়া দি লম ভাজি লোৱা বেঙেনা আৰু শুকান মাছখিনি ইয়াত মই দি লম। এইখিনি দিয়া হোৱাৰ পিছত মই এতিয়া অলপ সময় লৰাই থাকিম আৰু ইয়াৰ পিছতে মই দিম আধা চামুচ জালুকৰ গুড়ি, আধা চামুচ জিৰাৰ গুড়ি আৰু আধা চামুচ মই দিম ইয়াত ফিছ মছলা আৰু শেষত মই আদা বটাখিনি মই ইয়াত দি লম আৰু এইখিনি দিয়া হোৱাৰ পিছতে অকণমান মই লৰাই ইয়াত মই এতিয়া গৰম পানী এবাটি দি দিম আৰু এয়া সুন্দৰকৈ মোৰ হৈয়ে যাব এতিয়া আঞ্জাখন। গতিকে এটা সুন্দৰ গোন্ধ ওলাইছে। গতিকে শুকান মাছৰ গোন্ধটো বহুতে ভাল পায় আৰু বহুতে বেয়াও পায়। গতিকে কোনে কোনে ভাল পায় মোক ক'বচোন। আৰু এয়া মোৰ এতিয়া হৈ গ'ল। শেষত মই অলপ ধনিয়া দি নমাই থৈছো। এতিয়া মানে খোৱাহে কথা। সকলোৱে ভালে থাকক। আজিলৈ আহিছো। ধন্যবাদ।